এইবিলাক চাওক এইবিলাক জ্বলাই দিছোঁ এইবিলাক সাৰো হৈ যাব জ্বলাই দিয়াৰ পিছত এইবিলাক যদি ছিটিয়াই দিওঁ ইয়াত হাল বোৱা হ'ব তাৰপিছত হাল বাই মানে আমি আৰম্ভ কৰিম আমাৰ খেতি কৰা প্ৰথম যি পদক্ষেপ লৈছোঁ ভাবিছোঁ কৰিম বুলি কৈছোঁ যদি কৰিমেই এইটো ছাকচেছ হওঁ নে নহওঁ সেইটো পিছত গম পাম কিন্তু এয়া চাওক জুই জ্বলাই দিছোঁ এয়া চাওক খেৰখিনি জ্বলাব লৈছোঁ এতিয়া এয়া সৰিয়হ খেৰ এইটো ধানৰ খেৰ নহয় এইটো মোৰ ভিডিঅ'বিলাক আপোনালোকে সদায় চাই থাকিব এতিয়া মই গোলাঘাটত আছোঁ একচুৱেলি মোৰ ঘৰ ডিব্ৰুগড় হয় মই এতিয়া গোলাঘাটত আছোঁ গোলাঘাটত মই মানুহজনীৰ ঘৰত আছোঁ ৱাইফৰ ঘৰত আছোঁ আৰু তাতে মই খেতি কৰিব লৈছোঁ আমাৰ ঘৰৰ তাত মানে খেতি কৰিব নোৱাৰি আমাৰ তাত বান্দৰ ঢেৰ আছে বান্দৰ মানে আপুনি শাকৰ খেতি একোৱেই কৰিব নোৱাৰে আপুনি জলকীয়া খেতি কৰিলেও গছ পুলিটোকে উঘালি থৈ যায় বান্দৰৰ পৰা আমি মানে একো খেতি কৰিব নোৱাৰোঁ এতিয়া মই গোলাঘাটত আছোঁ গোলাঘাটতে এতিয়া মই খেতি কৰিবলৈ খেতি কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ পৰাই মোৰ ভিডিঅ'বিলাক আৰম্ভণি আপোনালোকে চাব আৰু ক'ব কিবা যদি ভাল খেতি কোনটো খেতিত বেছি লাভদায়ক সেইটো কথা ক'লে বেছি মই উপকৃত হ'ম আপোনালোকৰ পৰা সেইটো কাৰণে মই ভিডিঅ'টো মই বনাইছোঁ ডাঙৰকৈ জুই জ্বলি গ'ল চাওক আমি কিমান ডাঙৰকৈ জুই জ্বলাই দিছোঁ এয়া আমাৰ আৰম্ভণি ইয়াৰ পৰাই আমি খেতি কৰিম এইবিলাক জ্বলাই লৈছোঁ এইবিলাকৰ পৰা সাৰো হ'ব এইবিলাক পিছত আমি খেতিত দিব পাৰিম আৰু চব কিমান ডাঙৰকৈ জ্বলি গৈছে বহুত তাপ আহি গৈছে গাইজ এইটো আমাৰ খেৰটো জ্বলাই হৈ গৈছে বৰ্তমান আৰু মই এটা কথা আপোনালোকক ইয়াতে ক'ব বিচাৰিছোঁ মানে এই সৰিয়হ মাৰি যোৱাৰ পিছত যিটো খেৰ সেই খেৰটো আমি কি কৰিলোঁ এইটো জ্বলাই মানে পিছত আমি কি কৰিলোঁ সম্পূৰ্ণ দেখুৱাম আপোনালোকক মই পিছৰ ভিডিঅ'বিলাকক সম্পূৰ্ণ দেখুৱাম কি কৰিলোঁ এতিয়া মই খেৰটো জ্বলাইছোঁ আজি আৰু এটা কথা কওঁ মোৰ হাতত এতিয়া 1 টকাও নাই মই তথাপি খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ যেনেকৈ হ'লেও কৰিম ধাৰ ধুৰ লৈ হ'লেও যেনেকৈ হ'লেও খেতিটো কৰি প্ৰথম কৰিব লৈছোঁ যদি কিছুমানে 5,000 10,000 টকা থকাৰ পিছত খেতি কৰিবলৈ আৰম্ভ কৰে মই 1 টকা নথকাকৈ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু 1 টকা নথকাকৈ মই ইনকম কৰিব পাৰিমনে খেতি ভাল কৰিব পাৰিমনে সম্পূৰ্ণ দেখুৱাম আপোনালোকক পিছৰ ভিডিঅ'বিলাকত 1 টকা হাতত মূলধন নথকাকৈ খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ এয়া এতিয়া আমি গুচি গৈ আছোঁ এতিয়া যাওঁগৈ সেইটো জ্বলাই থৈ আহিলোঁ আৰু 2 দিনমানৰ পিছত ইয়াত ট্ৰেক্টৰে হাল বোৱা হ'ব সেইবিলাক ভিডিঅ' দেখুৱাম আপোনালোকৰ পিছত ভিডিঅ'বিলাক চাব আপোনালোকে ষ্টাৰ্ট কৰিব লৈছোঁ যদি কৰিমেই হয়নে গোটেইডোখৰ কৰিম মানে খেতি কৰিব লৈছোঁ বুলি ভিডিঅ' বনাই বা তোমাৰ এনেই হেৰি কৰিলে নহ'ব টাইম পাছ কৰি থাকিলে নহ'ব চব খেতিটো মন বহাব লাগিব খেতিটো ভালকৈ কৰিব লাগিব বছ মই আপোনালোকক ভিডিঅ'টো এইটো কাৰণে দেখুৱাইছোঁ মানে মই জিৰ' বেলেঞ্চৰ পৰা কেনেকৈ খেতি কৰিম তাকে মই দেখুৱাম আপোনালোকক মোৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব